নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰেজ্জাক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম 20/2/2022 অনুষ্ঠিত হৈ যোৱা অসম পুলিচ পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ। এই প্ৰশ্ন উত্তৰসমূহ মোৰ বন্ধুৰ পৰা আৰু সামাজিক মাধ্যমত প্ৰচাৰ হোৱা তাৰ পৰা লোৱা হৈছে। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। বন্ধু বান্ধৱীসকল, আৰু এটা কথা, যদি ভিডিঅ'টোত কিবা ভুল হৈছে অনুগ্ৰহ কৰি জনাই দিবলৈ অনুৰোধ জনালোঁ। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নটোলৈ। 1 নম্বৰ প্ৰশ্নত দিয়া আছে 8-ৰ 0.06% সমান সমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.48। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে ক্লাছত এছৰ শতাংশ কিমান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 40%। ক্লাছত এছৰ শতাংশ হৈছে 40%। তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে যদি টাইপিং 30 মিনিটত 200 কৰে তেন্তে 12 মিনিটত কিমান কৰিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 80। তাৰ পাছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে 3, 6, 9, 19 এইকেইটাৰ মাজত অমিল কোনটো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 6। এইকেইটাৰ মাজৰ অমিল সংখ্যাটো হৈছে 6। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে BC 2D। ইয়াতে প্ৰশ্নবোধক চিন দিয়া আছে। তাৰপিছত BC 4D, BC 5D, BC 6D। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BC 3D। তাৰ পাছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে 9999 যোগ 999 যোগ 99 যোগ 9 সমান সমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11106। তাৰ পাছত 7 নম্বৰ প্ৰশ্নত দিয়া আছে X27ক 9ৰে ভাগ কৰিলে Xৰ মান কিমান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 9। তাৰপিছত 8 নম্বৰ প্ৰশ্নত দিয়া আছে 1 মিলিয়ন ইকুৱেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10 লাখ। 1 মিলিয়ন সমান সমান 10 লাখ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে 2x - 3 ইকুৱেল 5 হয় তেন্তে xৰ মান কিমান হ'ব। মোৰ মতে 4 হ'ব। আপোনালোকে কোনটো দিছে অনুগ্ৰহ কৰি জনাই দিব। তাৰ পাছত 10 নম্বৰ প্ৰশ্নত দিয়া আছে 3 স্কুৱেৰ ইকুৱেল 9, 9 স্কুৱেৰ ইকুৱেল 81, 6 স্কুৱেৰ ইকুৱেল 36, 8 স্কুৱেৰ ইকুৱেল 16 এইকেইটাৰ ভিতৰত অমিল কোনটো বা ভুল কোনটো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 স্কুৱেৰ ইকুৱেল 16। তাৰপিছত 11 নম্বৰ প্ৰশ্নত দিয়া আছে 35, 16, 13, 27, 18 বৰ্গ সংখ্যা কোনটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 16। 16 হৈছে বৰ্গ সংখ্যা। তাৰপিছত 12 নম্বৰ প্ৰশ্নত দিয়া আছে 9 ষ্টাৰ 27ৰ ঠাইত কি বহালে 9ৰে বিভক্ত হ'ব। ইয়াতে কৈছে ষ্টাৰৰ ঠাইত কি বহালে 9ৰে বিভক্ত হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3। ষ্টাৰৰ ঠাইত 3 বহালে 9ৰে বিভক্ত হ'ব। তাৰপিছত 13 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ কোনটো সংখ্যা 11ৰে বিভাজিত হয়। ইয়াতে অপশ্যন দিয়া আছিল। সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1452। তাৰ পাছত 14 নম্বৰ প্ৰশ্নত দিয়া আছে এজন দোকানীয়ে এটা বস্তু কিনিলে 2000 টকাত আৰু 40% লোকচান কৰি বিক্ৰী কৰিলে লাভ বা লোকচান কিমান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 33.33%। তাৰ পাছত 15 নম্বৰ প্ৰশ্নত দিয়া আছে যদি কোনো বস্তু এটা 8000 টকাত ক্ৰয় কৰি 7500 টকাত বিক্ৰী কৰে তেতিয়া লোকচান কিমান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5.25%।
5.25% লোকসান হ'ব। তাৰ পাছত 16 নম্বৰ প্ৰশ্নত দিয়া আছে 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 পূৰণ 6 পূৰণ সমান সমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 720। তাৰ পাছত 17 নম্বৰ প্ৰশ্নত দিয়া আছে 1,3,7,15 খালী ঠাইত কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 31, খালী ঠাইত 31 হ'ব। তাৰ পাছত 18 নম্বৰ প্ৰশ্নত দিয়া আছে 5,10,15,20 তাৰপিছত খালী ঠাইত কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25। তাৰ পাছত 19 নম্বৰ প্ৰশ্নত দিয়া আছে A1, B2, C3-E5 ইয়াতে কৈছে খালী ঠাইত কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D4। তাৰ পাছত 20 নম্বৰ প্ৰশ্নত দিয়া আছে 7,0,8,5ৰ গড় মান কিমান? বন্ধু বান্ধৱীসকল এই প্ৰশ্নটো মই আপোনালোকলৈ এৰি দিলোঁ। যিসকল বন্ধু বান্ধৱী এই প্ৰশ্নৰ উত্তৰটো জানে অনুগ্ৰহ কৰি জনাব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।